জীৱন সঁচাকৈ জটিল। এই জটিলতাৰ মাজতেইতো জীয়াই থাকিবলৈ শিকিব লাগিব। পিছে জীয়াই থকাটোৱে জানো জীৱনৰ উদ্দেশ্য? বহুতেই জীৱনটোক লৈ বহু সপোন দেখে। সপোনবোৰ জানো প্ৰত্যেকেই দিঠকত ৰূপ দিবলৈ সক্ষম হয়? এবাৰ ভাবি চাওকচোন, সপোনবোৰ যেতিয়া ভবাৰ দৰে সাৰ্থক হৈ পৰে, তেতিয়া অনুভৱ হয় সেই চোৱা সময়লৈ, যি চোৱা সময়ত সপোনটোক লৈ কল্পনাত বিলীন হৈ পৰিছিল। সেই কল্পনাই আজি সপোনক বাস্তৱ ৰূপে দেখাই দিলে। সঁচাকৈ কল্পনাৰ কি আচৰিত মহত্ব। জীয়াই থকাটোৱেই জানো জীৱনৰ উদ্দেশ্য? জীৱনত জীয়াই থাকিবৰ বাবে কিছুমান সপোনৰ আৱশ্যক হয়। মানুহৰ জীৱনটো আচলতে বহু খন্তেকীয়া। এই খন্তেকীয়া সময়ত প্ৰত্যেকৰে একো একোটা পৰিচয়ৰ আৱশ্যক, যাক লৈ সমাজত নিজকে চিনাকি কৰি দিব পাৰে। মানুহৰ গুণতহে থাকে ব্যক্তিৰ সম্পূৰ্ণ পৰিচয়, চেহেৰাত নহয়। জীৱন আচলতে বহু সুন্দৰ। এই সুন্দৰ জীৱনটোত সৎকৰ্মৰ মাজেদি আগুৱাই যোৱাটোহে উচিত। জীয়াই থকাৰ দিনকেইটাত কাৰোৰে অন্তৰত আঘাত নিদিয়াকৈ সকলোৰে অন্তৰ জয় কৰাটোহে প্ৰকৃত জীৱনৰ উদ্দেশ্য। জীৱনটো হাঁহি কান্দোনৰ খেলা। কাৰ ভাগ্যত কি লিখা আছে কোনেও নাজানে। সেই বুলিয়েই ভাগ্যক ধীৰাই হাত সাৱটি বহি থকাটো উদ্দেশ্য নহয়। হাঁহিক মানুহৰ সংগী কৰি নিজে সুখত থাকিবলৈ দিয়াৰ উপৰিও আনকো সুখত থাকিবলৈ দিয়ক। আনক অপকাৰ নকৰি উপকাৰ কৰিবলৈ শিকিলে এদিন নিজেও কাৰোবাৰ পৰা সহায়ৰ হাত পায়। প্ৰত্যেকেই যেন নিজৰ সোণোৱালী জীৱনটিক প্ৰাণ তাকি ভাল পায়, আশাৰ বতৰা কঢ়িয়াই আনে আৰু গুণেৰে উপচাই সুন্দৰ ৰূপত গঢ়ি তোলে, এয়াই মোৰ কামনা। আই হোপ আপোনালোকে যদি মোৰ এই অডিঅ'টো শুনি ভাল পাইছে, অনুগ্ৰহ কৰি অডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।